নমস্কাৰ। মানৱ জাতি জীৱশ্ৰেষ্ঠ। মানৱ জাতিৰ জীৱন যাত্ৰা সহজ নহয়। মানৱ জাতিৰ বিচাৰ বুদ্ধি আছে, সেই সমস্যাও বহুত। প্ৰাণী জগতৰ প্ৰাণীৰ পোৱালিৰ প্ৰতি থকা কৰ্তব্য যিদৰে এটা নিৰ্দিষ্ট সময়ত ওৰ পৰে, মানুহৰ ক্ষেত্ৰত সন্তানৰ প্ৰতি থকা কৰ্তব্য আজীৱনো ওৰ নপৰে। আন আন জীৱ জন্তুৰ দৰে মানুহৰ জুৰীয়া জীৱন সিমান সহজ নহয় বাবেই মানুহে দাম্পত্য জীৱনত সদায় ধৈৰ্য আৰু বিচাৰ বুদ্ধিক সদায় সমানে কামত লগাব লাগে। ধৈৰ্যহাৰা হ'লে আৰু বিচাৰ বুদ্ধি বিলুপ্ত ঘটিলে দাম্পত্য জীৱন উভয়ৰ বাবে এটি দাঙিব নোৱাৰা বোজাৰ স্বৰূপ হৈ পৰিব। দাম্পত্য জীৱনৰ মৌলিক সত্তা, যৌন মিলনৰ উদ্দেশ্য, সম্ভোগৰ সময়, স্থান, শাৰীৰিক আৰু মানসিক প্ৰস্তুতি আদিৰ বিষয়ে সকলো দাম্পতীয়ে জনাটো প্ৰয়োজন। যৌন মিলনত পুৰুষৰ বা স্বামীৰ ভূমিকা প্ৰথম। বহুত বিশেষজ্ঞৰ মতে পুৰুষতকৈ নাৰীৰ যৌন উত্তেজনা ৮ গুণ বেছি। তেওঁলোকৰ লাজ ভাৱ পুৰুষতকৈ বহুত বেছি, সেইবাবে যৌন মিলনত পুৰুষে প্ৰথম ভূমিকা গ্ৰহণ কৰাটো উচিত। মিলন বেলিকা, নিষ্ঠা আৰু ধৈৰ্য পৰিহাৰ কৰিলে যৌন তৃপ্তি লাভ কৰাত বাধা সৃষ্টি হয়। পুৰুষে নিজেই যৌন তৃপ্তি লাভ কৰাতেই ক্ষান্ত নাথাকি স্ত্ৰী বা মহিলাৰ প্ৰতি বা মহিলাৰ ৰাগ মোচন কৰাৰ বাবে বিশেষ যত্ন ল'ব লাগে। মিলন ক্ষেত্ৰত স্ত্ৰীৰ পৰা সহযোগিতা আদায় কৰিবলৈ যত্নপৰ হ'ব লাগে। দাম্পত্য জীৱনত যিকোনো কলহৰ সৃষ্টিৰ মূলতে পুৰুষেই দায়ী কৰিবলৈ যথেষ্ট থল থাকে। গতিকে দাম্পত্য জীৱনত কোনো প্ৰকাৰেই কলহৰ সৃষ্টি হ'ব নোৱাৰাৰ বাবে পুৰুষে যথেষ্ট সতৰ্কতা অৱলম্বন কৰাটো দৰকাৰ। আজিৰ ভিডিঅ'টোত আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকৰ কিবা সমস্যা থাকে আপোনালোকে মোক তলত কমেণ্ট কৰি জনাব। মই আপোনালোকৰ সকলো সমস্যাৰ এটা ভিডিঅ' বনাই লৈ আহিম। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।